আজি আপোনাক 5টা প্ৰশ্ন কৰোঁ। প্ৰশ্নকেইটা শুনি লৈ সিদ্ধান্ত লওক আপুনি। বুদ্ধি কিমান আপোনাৰ? নম্বৰ 1, আপুনি সকলো পৰিস্থিতি সহজেই গ্ৰহণ কৰিব পাৰেনে? নম্বৰ 2, আপুনি সকলো সমস্যা পালেই সমাধানৰ চেষ্টা কৰে নেকি? নম্বৰ 3, আপুনি পচন্দৰ যিকোনো বিষয়ক লৈ জানিবলৈ আগ্ৰহী হয় নেকি? নম্বৰ 4, আপুনি নিজক লৈ সচেতন নে? নম্বৰ 5, আপুনি অকলশৰে সময় কটাই ভাল পায় নেকি? নম্বৰ 6, আৰু আপুনি সকলোৰে প্ৰতি সহানুভূতিশীল হয় নে নহয়? যদি এই আটাইকেইটা প্ৰশ্নৰ উত্তৰ হয়, তেন্তে আপুনি সাধাৰণ মানুহতকৈ বেছি বুদ্ধিমান। আৰু সঁচাকৈয়ে বুদ্ধিমান যদি এই কথাখিনিত আমি কি ভুল কৰিছোঁ কমেণ্ট কৰি জনাওক। ধন্যবাদ।